সেয়াই পঢ়ি বাল্মীকিৰ কন্যা বিৰাজ কৰিছে য'ত চিৰমুখ শান্তি স্বাগত কৰি লক্ষ্মণ লক্ষ্মণ কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰখানি মুখখনি তোমাৰ আজি কিয় আউসীৰ দৰে একো নাই বলা আৰু কিছু দূৰ আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ কোৱা কি হৈছে তোমাৰ আজি কিয় দেখোঁ তোমাৰ চকুত লুটকৰ ক্ষুদ্ৰ কণা কোৱা লক্ষ্মণ তোমাৰ মাতৃ বাৰু নিদিবা কষ্ট একো নাই মানে মোৰ একো হোৱা নাই নহয় লক্ষ্মণ কোৱা কি হৈছে তোমাৰ দেখিলে লুটক তোমাৰ চকুত নোৱাৰে যে থাকিব স্থিৰ হৈ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ কোৱা কিয় আজি তোমাৰ এনেকুৱা অৱস্থা কোৱা লক্ষ্মণ কোৱা কোৱা লক্ষ্মণ কোৱা মোৰে এই শপত হে শান্তপুত্ৰ নক্ষত্ৰমণ্ডলী কি দৰে চাই আছে নে নিদাৰুণ দৃশ্য হে বজ্ৰপাত বজ্ৰৰ আঘাতে লক্ষ্মণক শেষ কৰি দিয়া নাই কিয় হে দেৱী জগদ্ধাত্ৰী চিৰপূজ্য জগতৰ সতীৰ্থৰ জীৱন নঘটিবা অযোধ্যানাথৰ আদি পূজ্যবংশী ৰঘুকুল নিষ্কণ্টক কৰিবৰ হেতু অংগ সাধিবৰ হেতু প্ৰজামণ্ডলী এৰি যাব লাগে আজি অৰণ্যৰ মাজে এৰি যাব লাগে আজি অৰণ্যৰ মাজে কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে আজি অৰণ্যৰ মাজত কাক লক্ষ্মণ কোৱা কাক এৰি যাব লাগে আজি অৰণ্যৰ মাজত কোৱা লক্ষ্মণ কোৱা তোমাক দেৱী